হাই গাইজ, আমি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দোস্ত, পৃথিৱীত এনে এটা বিজনেছ, যিটো বিজনেছ পৃথিৱী জীয়াই থকালৈকে বাচি থাকিব, সেইটো বিজনেছেই হৈছে কুকুৰাৰ বিজনেছ। কাৰণ কুকুৰাটো আমি সকলোৱে খাওঁ, আপুনি, মই, এওঁলোকে চবেই খায়, আমিও খাওঁ। তো আমাৰ এই কুকুৰাৰ ফাৰ্মখন আজি প্ৰায় 3 মাহ মূৰত কুকুৰাবিলাক আমি ইয়াত সোমাইছোঁ। আৰু এয়া বৰ্তমান আমি বাহিৰৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এইবাৰ আমি ভিতৰলৈ আহিছোঁ। তো গাইজ, এয়া হৈছে আমাৰ ফাৰ্মৰ পৰিৱেশ। কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ, বাহিৰৰ দৃশ্যাংশ কিছু দেখুৱাই লৈছোঁ আৰু আমি লাহেকৈ ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম। তো গাইজ, ফাৰ্মখন এনেধৰণে আমি 2জন বন্ধুৱে লগ লাগি বনাইছোঁ, ধনজিত মেধি আৰু মই। আৰু এই যে আপোনালোকে এই যে সৰু সৰু এই বাউণ্ডাৰীবিলাক দেখিছে ফাৰ্মৰ চাৰিওফালে, এইবিলাকত আমি জালাৰ পলি ৰোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। জালাৰ পলি হ'লে জালাবিলাক বিক্ৰী কৰিব পৰা যাব, গতিকে আমি সেইবিলাকো সংৰক্ষণ কৰাৰ কাৰণে কিছু জাগা সাঁচি থৈছোঁ। আমি এতিয়া পোনে পোনে ফাৰ্মৰ ভিতৰলৈ আহিছোঁ। এইটো হৈছে ডায়াৰ ৰুম দোস্ত, সেইটো হৈছে সৰু ডায়াৰ ৰুম, সেইটো ইমাৰ্জেঞ্চি ৰুম, আৰু এইটো হৈছে আপোনাৰ বৰ্ডিং ৰুম। চ' দুটা দেখাত একে। চালিবোৰ এনেধৰণে আমি বনাইছোঁ, চালিখন যাতে মজবুত হয় আৰু বাঁহ আছে কাষত, যিহেতু বৰষুণৰ প্ৰভাৱটো বৰ বিশেষ নপৰে। তলিখন বৰ সুন্দৰকৈ সমান কৰি লৈছোঁ, ধুৰমুচ মাৰি পেলাই ব্লিচিং পাউডাৰ, চূণ, পটাছ, যিখিনি কীটনাশক দ্ৰব্য দিব লাগে আমি দি লৈছোঁ। এনেধৰণে ট্ৰলিখন ভালদৰে সমান কৰিব লাগে। এয়া দেখিছে কুকুৰাবোৰ। বৰ্তমান আমি যিহেতু নতুন, ফাৰ্ষ্ট টাইম গাইজ, সেইকাৰণে আমি প্ৰথমতে অলপকৈ আনিছোঁ, যাতে পৰীক্ষা কৰা হিচাপত বা ট্ৰাই কৰা হিচাপত প্ৰথমবাৰৰ কাৰণে আমি অলপ আনিছোঁ। আমি এনেকৈ পানী খাব দিছোঁ সিহঁতক। এইটো হৈছে ড্ৰিংকাৰ, আৰু এই ড্ৰিংকাৰবিলাকত পানী খাব তেওঁলোকৰ সুবিধা হয়। যদি কাঁহী বাতিত পানী দিওঁ তেনেহ'লে তেওঁলোকে তাতে উঠে, মুৰ্গীবিলাকে উঠি কিনে পানীবোৰ লেতেৰা কৰে। চ' গাইজ, বৰ্তমান আহল বহল জেগা পাইছে তেওঁলোকে, গতিকে সুন্দৰভাৱে ঘূৰি ফুৰি আছে। আৰু এইটো দানা দিয়া সাজ, এই দানা দিয়া সাজটোত দানা এনেধৰণে দিলে তেওঁলোকে তাৰমানে পেলাব নোৱাৰে আৰু এইখিনিত আমি খেৰ পাৰি দিছোঁ। বৰ্তমান যিহেতু কম কুকুৰা আছে, সেইকাৰণে আমি খেৰত ৰাখিছোঁ যাতে ঠাণ্ডা নাপায়। পিছত আমি খেৰে দিম, খেৰ দিলেও ইয়াতকৈ হয়তো বহলকৈ দিব লাগিব। টিং এখন দিছোঁ, দি কিনে মাজেদি পাৰ্টিশ্যন দিছোঁ। পাৰ্টিশ্যনৰ সেইটো পাৰে থাকে মুৰ্গীখিনি, আৰু এইটো পাৰে বৰ্তমান বৰ্ডিং ৰুম ৰাখিছোঁ। আৰু এটা লাইটৰ ব্যৱস্থা আছে দোস্ত, বৰ্তমান খাই আছে মুৰ্গীখিনিয়ে খুব সুন্দৰভাৱে। কুকুৰাখিনি লোকেল প্ৰজাতিৰ কুকুৰা হয় দোস্ত। আজিকালি ওলাইছে দিয়কচোন লোকেলৰো কিছুমান ভেৰাইটিজ কোৱালিটি, সোণালী, ৰূপালী, চিলভাৰ, পিতল, এইবিলাক। আমাৰ এইটো সোণালীতে পৰে বাৰু, হ'লেও লোকেল প্ৰজাতিৰ কুকুৰা। তাৰমানে ব্ৰইলাৰ পোহা নাই দোস্ত, ব্ৰইলাৰ পুহিলে আমাৰ ইয়াত কমপ্লেইন আহিব, ব্ৰইলাৰ দুৰ্গন্ধঘন, আৰু দুৰ্গন্ধময় পৰিৱেশ হ'লে আমাৰ ইয়াত গাঁৱৰ পৰা কমপ্লেইন আহে বা ওচৰৰ মানুহবিলাকে কমপ্লেইন দিব। আৰু ব্ৰইলাৰতকৈ লোকেল মুৰ্গীৰ চাহিদাটো বেছি। ব্ৰইলাৰতকৈ আপোনাৰ লোকেল মুৰ্গীটো বিক্ৰী কৰোঁতে বেছি দিন লাগে দোস্ত, কিন্তু এটা মোটা পইচা ওলাই যাব বুলি তাৰমানে আমি অধ্যয়ন কৰোঁতে তাৰমানে পাইছোঁ। অৰ্থাৎ আমি এই কামটো কৰোঁতে আমি কিছু অধ্যয়ন কৰিছোঁ দিয়ক, ইউটিউবৰ জৰিয়তে অধ্যয়ন কৰিছোঁ, আৰু সেইমতে তাৰমানে আমি গম পাইছোঁ লোকেল কুকুৰাৰ চাফ চিকুণৰ কাৰণে খুব বেছি ভাল। তাৰমানে গন্ধ বা পৰিৱেশ দূষিত এইবিলাক মুৰ্গী নকৰে, তাৰমানে ব্ৰইলাৰৰ দৰে নহয় আৰু, আপোনালোকে জানে। চ' গাইজ, এনেধৰণে বনাইছোঁ মুৰ্গীৰ ফাৰ্মখন, আৰু ভৱিষ্যত পৰিকল্পনা আছে প্ৰায় আমাৰ এইখন ফাৰ্মত 1000 মুৰ্গীৰ জাগা আছে। 1000 মুৰ্গী পোহাৰ টাৰ্গেট আছে আমাৰ। প্ৰথমতে আমি 150-200 মুৰ্গী সোমাই লৈছোঁ ইয়াতে। তাৰে পিছত লাহে লাহে আমি এই বৰ্ডিং ৰুম আমি ওলাই দিম ইয়াৰ পৰা, আমি বাহিৰত এক্সট্ৰাকৈ বনাম দোস্ত। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লগা হ'ল, কাৰণ আমাৰ আজিৰ বহুত কাম আছে, আৰু গতিকে অন্য এটা ভিডিঅ'ত লগ পাম। তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।